বন্ধু বান্ধৱীসকল আশা কৰিছোঁ মোৰ এই সৰু ব্লগটো যাতে সকলোৱে আদৰি লয়। আজি মই লৈ আহিছোঁ এটা মাংসৰ ধুনীয়া ৰেচিপি। তাৰ বাবে প্ৰথমতে গৰম তেলত পিঁয়াজ কেইটামান কাটি লগতে আদা আৰু নহৰু পেষ্টখিনি দি ৰংচোৱাকৈ ভাজি ল'লোঁ। তাৰ পাছত মাংসখিনি দি অকণমান ভাজি নিমখ আৰু হালধি জখমতে দি ভালদৰে অলপ সময় ভাজি থাকিলোঁ। তাৰ পাছত মাংসখিনি ধুনীয়াকৈ লৰাই ভাজি থাকিলোঁ অলপ সময়। অকণমান মাংসখিনি ভাজি হোৱাৰ পিছতে জিৰা গুড়ি, মিট মছলা আৰু জ্বলা গুড়ি অকণমান দি ল'লোঁ। লগতে আলুখিনিও দি ল'লোঁ। মই আলুখিনি দিবই পাহৰি গৈছিলোঁ। মাংসখিনিৰ লগত সিজি যাব ধুনীয়াকৈ, একো কথা নাই। লগতে এটা বিলাহীও কাটি দিছোঁ। বিলাহী দিলে কালাৰটো ধুনীয়া আহে আৰু গ্ৰেভিটোও হয়। তাৰ পাছত মাংসখিনি ভালদৰে লৰাই লৈ মাংসখিনি ধুনীয়াকৈ লৰাই ভাজি থাকিলোঁ অলপ সময়। মাংসখিনি ভাজি হোৱাৰ পিছত অকণমান পানী দি তাত উতলিব দি থলোঁ। পানী দি উতলি যেতিয়া মাংসখিনি সিজি শুকান হৈ যাব তেতিয়া শেষত আৰু অকণমান পানী দি উতলিব দি থলোঁ। চাওকচোন কি ধুনীয়া কালাৰ এটা আহিছে। একেবাৰে সাধাৰণভাৱে বনাইছোঁ। দেখিবলৈও ধুনীয়া হৈছে, খাবলৈও ধুনীয়া হৈছে। ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আকৌ আহি আছোঁ নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ। Staring photo, don't forget the way you look me in the eyes, and I keep you in my heart is where you are.